বৰপেটাৰ কান্দাপাৰাত আয়োজিত বিৰাট নাও খেল প্ৰতিযোগিতা। নাও খেল চাবলৈ হাজাৰ হাজাৰ দৰ্শকৰ ভিৰ। বৰপেটা জিলাৰ জনিয়া সমষ্টিৰ অন্তৰ্গত কান্দাপাৰাত চাউলখোৱা নদীত ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কান্দাপাৰা নাও খেল পৰিচালনা সমিতিৰ উদ্যোগত বিৰাট নাও খেল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। অসম ভিত্তিত আয়োজিত উক্ত নাও খেল প্ৰতিযোগিতা চাবলৈ হাজাৰ হাজাৰ লোকে ভিৰ কৰা পৰিলক্ষিত হয়। উক্ত নাও খেল প্ৰতিযোগিতাত সভাপতিত্ব কৰে হবিবুৰ ৰহমানে। উক্ত নাও খেল প্ৰতিযোগিতাত উপস্থিত থাকে ৭৮ নং চিতুলি গাঁও পঞ্চায়তৰ সভানেত্ৰী ফৰিদা ইয়াছমিন, আঞ্চলিক সদস্য বাহিৰা পাৰবিন, জনিয়া মণ্ডল বিজেপিৰ সভাপতি গজেন্দ্ৰ নাথ দাসৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু হাজাৰ হাজাৰ দৰ্শক। উক্ত নাও খেল প্ৰতিযোগিতাৰ এ গ্ৰুপৰ প্ৰথম পুৰস্কাৰ হৈছে নগদ ২৫,৫০০ টকা আৰু দ্বিতীয় পুৰস্কাৰ হৈছে নগদ ১৫,৫০০ টকা। বি গ্ৰুপৰ প্ৰথম পুৰস্কাৰ হৈছে নগদ ১০,৫০০ টকা আৰু দ্বিতীয় পুৰস্কাৰ হৈছে নগদ ৭,৫০০ টকা। উক্ত নাও খেল প্ৰতিযোগিতাত চূড়ান্ত খেলত বি গ্ৰুপত প্ৰথম পুৰস্কাৰ লাভ কৰে সৰুক্ষেত্ৰী সমষ্টিৰ খান্দাৰকুৰ গাঁৱৰ ৰাইজৰ আশীৰ্বাদ নামৰ নাওখনে আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰে চৰচৰীয়াৰ মণিৰ পাখি নামৰ নাওখনে। এ গ্ৰুপৰ প্ৰথম পুৰস্কাৰ লাভ কৰে বাগবৰৰ শিলচি পাথাৰৰ ৰাইজৰ চকুৰমণি নামৰ নাওখনে আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰে জনিয়া সমষ্টিৰ চানপুৰৰ জয় আই অসম নামৰ নাওখনে। ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কান্দাপাৰা চাউলখোৱা নদীত যিখন নাও প্ৰতিযোগিতা আমি আৰম্ভ কৰিছিলোঁ তাৰ আজি সমাপ্ত ঘটিল। আমাৰ এ গ্ৰুপত ৭খন নাৱে অংশগ্ৰহণ কৰিছিল।
আৰু বি গ্ৰুপত 6খন নাৱে অংশগ্ৰহণ কৰিছিল। আমাৰ এ গ্ৰুপত প্ৰথম স্থান অধিকাৰ কৰিছে ৰাইজৰ চকুৰমণি আৰু দ্বিতীয় স্থান অধিকাৰ কৰিছে জয় আই অসম। আৰু বি গ্ৰুপত প্ৰথম স্থান অধিকাৰ কৰিছে ৰাইজৰ আশীৰ্বাদ আৰু দ্বিতীয় স্থান অধিকাৰ কৰিছে মনের পাখি। বহুত ভাল লাগিছে খেলখন চাই, আৰু ইমান মানুহ যে সমাগম হ'ব আমি ভবাই নাছিলোঁ, যিহেতু ৰাতিপুৱা অলপ বতৰ বেয়া আছিল, তথাপি বহুত মানুহ সমাগম হৈছে। আমি কোনো গণ্ডগোল নোহোৱাকৈ যে খেলখন পাৰ কৰিব পাৰিছোঁ, তাৰ কাৰণে আমি প্ৰশাসনৰ লগতে এই অঞ্চলৰ ৰাইজক মই সম্পাদক হিচাপে ধন্যবাদ জনাইছোঁ, আৰু লগতে আপোনালোকক মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি কান্দাপাৰা অঞ্চলত এই চাউলখোৱা নদীত আমাৰ অসমীয়া সাংস্কৃতিক উৎসৱটো আমি বজাই ৰাখিব লাগে, জীয়াই ৰাখিব লাগে। সেই উদ্দেশ্যে আমি কান্দাপাৰাত আজিৰে পৰা বহু বছৰ আগৰে পৰাই আমি কান্দাপাৰাত আমি এনেকুৱা এই নাও খেলৰ উৎসৱটো আমি পালন কৰি থাকোঁ। আজি আমি সেই হিচাপে বহুদিনৰ মূৰত অতি শান্তিপ্ৰিয়ভাৱে এই স্বাধীনতা উৎসৱ উপলক্ষে আমি এই নাওখন অনুষ্ঠিত কৰিছিলোঁ। অতি শান্তিপ্ৰিয় হিচাপে আমাৰ এই নাও খেলখন সমাপ্ত হ'ল, আৰু ৰাইজৰ বিশাল ৰাইজৰ উপস্থিতিত যে আমি এনেকুৱা এটা শান্তিপ্ৰিয়ভাৱে যে আমি এই খেলখন সমাপ্ত কৰিব পাৰিছোঁ, তাৰ কাৰণে সমূহ ৰাইজক, প্ৰশাসনৰ বিষয়ক, আমাৰ অতি শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকলক আমি ধন্যবাদ জনাইছোঁ। আমাৰ সৰু নাওখন ছয়খন অংশগ্ৰহণ কৰিছিল, আৰু ডাঙৰ 7খন অংশগ্ৰহণ কৰিছিল। পুৰস্কাৰ আছিল আমাৰ ডাঙৰ নাৱৰ পুৰস্কাৰ আছিল 25,000 টকা, 25,500 টকা, আৰু তার দ্বিতীয় পুরস্কার আছিল 15,000 টাকা, আৰু বি গ্রুপৰ পুরস্কার আছিল 15,000 টাকা, আৰু দ্বিতীয় পুরস্কার আছিল 7,000 টাকা। জামালুদ্দিনৰ সহযোগত মতিউৰ ৰহমানৰ ৰিপৰ্ট টি লাইভ আছাম।